স্কুলত পঢ়ি থকা কিছুমান স্মৃতি সকলোৱে মনত থাকে বা সেইবোৰ আমি স্মৃতি কেতিয়া পাহৰিব নোৱাৰোঁ। আমি যেতিয়া পঢ়ি আছিলোঁ স্কুলৰ পিছফালে মানে এখন বাহনি আছিলে। যদি স্কুলত এছাৰি নাইকিয়া হয় তেতিয়া ছাৰহঁতে গৈ পিনি তাৰপৰা এছাৰি এডাল কাটি আনেগৈ। আৰু আমি যেতিয়া কিবা এটা নোৱাৰোঁ আমাক ক'ত কোবাইছিলে গম পায়নে? এই হেড ছাৰে আমাক কাণৰ ইয়াত কোবাইছিলে। আৰু এজন ছাৰ আছিলে, সেই ছাৰজনে কি কৰিছিলে, যিখন টেবুল আছে ছাৰহঁতে চেয়াৰখনত বহি পিনি টেবুলখনত এনেকৈ থাকে হাত দি পিনি, সেই টেবুলখনৰ তলত আমাক মূৰটো সোমোৱাই লৈছিলে। আৰু মূৰটো সোমোৱাৰ পাছত লাহেকৈ আমাক পেণ্টটো খুলিব দিয়ে। পেণ্টটো খুলি মানে গাত আমাক এনেকুৱা মৰিয়াই, সেই বাঁহৰ যদি চিটিকনি চাই যদি টিকাত যদি মৰিয়াবলৈ হয় আপুনি মই দুখ নোপোৱাকৈ থাকিবনে? চিটিকনি হিচাপে টিকাত মাৰি থাকে আৰু মাৰি মাৰি কয় ইটো মূৰে ওলাইছা। কি কৰোঁ আমি টেবুলখনৰ এইটো মূৰে সোমাই পিনি ইটো মূৰে ওলাই গুচি যাওঁ। দুখ পাইছিলোঁ। কমেও 2-3 দিনলৈকে টিকাত এছাৰি চাটবোৰ, চিটিকনি এছাৰি চিনবোৰ থাকি গৈছিলে। কিন্তু এতিয়া মনত পৰে এইবোৰ কথা।